অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এখন অনুষ্ঠানত কেইটামান মন্তব্য প্ৰকাশ কৰিছিল মাজুলীৰ। তাৰ পিছতে সমগ্ৰ অসমতে এই বিষয়টোলৈ সৰ্বত্ৰে চৰ্চা হৈছে। আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমভাৱ সমদৃষ্টি সৃষ্টি কৰিছিলে, সেইটো সঁচা কথা। তেওঁ কোনো বিশেষ মানুহক বিশেষ স্থান দিবলৈ বাধা কৰি থৈ গৈছিলে। তেওঁ যিবিলাক নিদৰ্শন বা আদৰ্শ তেওঁ কৈছিল যে মানুহেই ভগৱান। সেইকাৰণে আপুনি বিশেষ এজন মানুহক ঈশ্বৰ বুলি সম্বোধন কৰাটো তেওঁ পোনছাতে নচ্ছাত কৰিছিল। বাৰু যি নহওক, আমি এটা কাৰণেই সত্ৰৰ সত্ৰাধিকাৰসকলক আমি এটা কাৰণেই আমি শ্ৰদ্ধা কৰোঁ যে তেওঁলোকে এটা বিশেষ শৈলীৰে থাকে, কেৱলীয়া হৈ থাকে। কিছুমানে বিবাহ পাশত আবদ্ধ নহয়, যিটো মায়াৰ পৰা আঁতৰি থাকে। মায়াৰ পৰা তেওঁলোক মায়াই যেনেকৈ মানুহ এটাক গ্ৰাস কৰে, তাৰ পৰা আঁতৰি থাকি নিজৰ ধৰ্মীয় যিটো ৰীতি নীতিৰে তেওঁলোকে এটা আনতকৈ বেলেগ ধৰণৰ স্বভাৱশৈলীৰে জীৱন নিৰ্বাহ কৰে, যাৰ বাবে আমি তেখেতসকলক এটা সন্মান দিওঁ, তেখেতসকলক চিৰনমস্য ব্যক্তি বুলি মানি লওঁ। কিন্তু সেই চিৰনমস্য ব্যক্তিসকলক আমি কোনোবাই প্ৰভু বুলি মাতোঁ, কোনোবাই ঈশ্বৰ বুলি মাতোঁ। আমি অকল আমাৰ চিন্তাধাৰাৰে আমি অকল তেওঁলোককে নহয়, আমি যিসকল ভকত সকলোকে আমি প্ৰভু বুলি মাতোঁ বা ঈশ্বৰ বুলি মাতোঁ। সেই প্ৰভু কওক, ভালনে আপোনাৰ? হেল্ল' প্ৰভু, কেনে আছে? আমাক যেতিয়া ফোন কৰে বা আমি যেতিয়া ফোন কৰোঁ, আমাৰ সমাজত এনেকুৱা এটা ৰীতি নীতি আছে। কিন্তু কথাটো হ'ল যে এজন বিশেষ ব্যক্তিক তেনেকুৱা এটা নামেৰে যেতিয়া মাতি দিয়া যায়, এটা বিশেষ স্থান দিয়া যায়, তেতিয়া গোটেই মানুহ বিভূতিত পৰে। আৰু আজিকালি কি হৈছে, মই সকলোকে কোৱা নাই, যিজন সত্ৰাধিকাৰে তাতে বঁটা দিছিল তেওঁ যেতিয়া ভাষ্য লৈছিল, সি সুন্দৰভাৱে তেওঁ মন্তব্য আগবঢ়াইছে, অতি ভকতীয়াভাৱে, সাৱলীলভাৱে, মাৰ্জিত ভাষাৰে। কিন্তু তাৰ মাজতে অন্য এজন সত্ৰাধিকাৰ ভাষ্য শুনিলোঁ। মই গেৰেণ্টি দি ক'ব পাৰোঁ, এখেতক মই কেতিয়াও সত্ৰাধিকাৰ শব্দটোৰ প্ৰয়োগ কৰাত মই ভাবোঁ বৰ সমুচীন নহ'ব। যদি ভুল কৈছোঁ ক্ষমা কৰিব, কাৰণ এখেতে যি ধৰণে শব্দ প্ৰয়োগ কৰিছে, এই শব্দ প্ৰয়োগে মই ভাবোঁ গোটেই ভকতৰ মুখত এনেধৰণৰ শব্দ মই ভাবোঁ বৰ সমুচীন নহয়। এনেকুৱা ধৰণৰ শব্দই সমাজ বিপথে পৰিচালিত কৰে। আৰু এজন ব্যক্তিয়ে লিখিছে, কালি মনোজ গোস্বামী বিশিষ্ট সাংবাদিক, তেওঁ কিবা এটা লিখিছে যে 12টা বজাত অনুষ্ঠান কৰিছে আৰু জুবিন গাৰ্গে মদ্যপান কৰোঁ বুলি নিজেই কয়। গতিকে তেনেকুৱা এটা পৰিৱেশত কিছুমান কথা ওলাই যোৱাটো স্বাভাৱিক। আৰু এটা কথা কৈছে যে তেওঁ জুবিন গাৰ্গে লগে লগে ক্ষমা বিচাৰিছে, যে মই যদি কিবা ভুল ক'লোঁ, সেইটোৱে আচলতে কথা। আৰু কিবা এটা কথা উপস্থাপন কৰিবলৈ যাওঁতে বা কিবা এটা বিৰুদ্ধে মাত মাতিবলৈ কোনোবা এজনে আৰম্ভ কৰিব লাগে, সেইটো জুবিন গাৰ্গে আৰম্ভ কৰিছে। এইটো আচলতে বেয়া পাবলগীয়া কথা নাই। তেওঁলোকে ক'বহে লাগিছিল যে অৱশ্যে এটা শব্দ, যিটো শব্দ মানে কোনো ধৰণৰ অৰ্থ নাই, বহু শিল্পীয়ে এই শব্দটো ব্যৱহাৰ কৰে, যিটো শব্দ জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰায় কৈ থাকে। মই ভাবোঁ এইটোত কোনো বিতৰ্ক হ'ব নালাগে, কাৰণ কোনোবাই কৈছে যদি কৈছে, কাৰণ এইটো কোনো ধৰণৰ এনেকুৱা নহয় যে এই শব্দটো থাকিলেহে তেওঁলোকক হেৰি কৰিব। আৰু কিছুমানে মই দেখোঁ নাৰায়ণী কবচ বুলি দিয়ে, তাবিজ টাইপ, দোল টাইপ। মই ভাবোঁ গুৰুজনাৰ আদৰ্শত এই দোল তাবিজ কিবা কিবি এনেকুৱা ধৰণৰ আদৰ্শবোৰৰ পৰা বিৰুদ্ধাচৰণ কৰিয়ে তেওঁ এটা নিজস্ব শৈলী দেখুৱাই দিছে। আৰু কিছুমান সত্ৰাধিকাৰ বুলি কয় দেখিছোঁ, হাতত তৰোৱালো লয়, কিবাও লয়। বাৰু সেইবিলাক বৰ বিশেষ নকওঁ, কাৰণ কিবা এটা বিষয় উপস্থাপন কৰিলে আজিকালি মানুহে কেছ ৰুজু কৰি দিয়ে, বৰ দুৰ্ভাগ্যজনক কথা। গতিকে মই ভাবোঁ যে এই শব্দকেইটা য'তে ত'তে ব্যৱহাৰটো, মই ভাবোঁ প্ৰভু ঈশ্বৰ এজনেই পৃথিৱীত। কিন্তু এনেই আপুনি প্ৰত্যেকজন ভকতেই মানে মানুহেই ভগৱান, প্ৰতিজনকে সেই স্থানটো দিবলৈ গুৰুজনাই আদৰ্শ দেখুৱাই দিছে। চকুৰ ঈশ্বৰজন একনিষ্ঠ ভকতক লৈ তেওঁ অসমত ইমূৰৰ পৰা সিমূৰলৈ নাম ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। গতিকে তেওঁ যিটো আদৰ্শ, গুৰুজনাৰ যিটো আদৰ্শ, এই আদৰ্শটোত গুৰুজনাই কাকো বিশেষ স্থান দি এঠাইত বহুৱাবলৈ দিয়া নাই। আৰু মই বহু সত্ৰাধিকাৰ লগো পাইছোঁ, তেওঁলোকে সেইটো নিবিচাৰে, কয় নাই আমি একদম একেলগে থাকিব বিচাৰোঁ। কিন্তু মানুহে এতিয়া এনেকুৱা কৰে। কিছু সংখ্যক সত্ৰাধিকাৰক মই লগ পাইছোঁ নিজেও, মানে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ অতি সুন্দৰ, তেওঁলোকক দেখিলেই কিবা এটা পবিত্ৰ ভাৱ আহে। আচলতে তেওঁলোকে, মই সকলোকে কোৱা নাই, কিছুমান নামধাৰী আছে, সেইবিলাকৰ লগত মোৰ কথা নাই। যিসকল প্ৰকৃত সত্ৰাধিকাৰ, যিসকলে প্ৰকৃত সত্ৰৰ ৰীতি নীতিৰে বা নিৰ্দিষ্ট শৈলীৰে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোক সঁচাই আমাৰ কাৰণে চিৰনমস্য হয়, নোহোৱা নহয়।
গতিকে এইবিলাক বৰ বিশেষ বিতৰ্ক হৈ থাকিব নালাগে আৰু এইটো কথা সেই বিশেষ শব্দকেইটা মানে ভগৱান বুলি আপুনি এজনকে দেখুৱাব নোৱাৰে প্ৰভু ঈশ্বৰ শব্দটো ব্যৱহাৰ সেইকাৰণেই চাগে জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে যে এইটো সকলো ক্ষেত্ৰতে ব্যৱহৃত নহয় গতিকে এইখিনি আছিলে কথা আপোনালোকে ইমান সময় মুক্ত কণ্ঠ বৈকুণ্ঠ প্ৰিন্সৰ সৈতে ভিডিঅ'টো উপভোগ কৰিলে আৰু যদি চালে ভাল পালে আৰু যদি মই কিবা ভুল ক'লোঁ বা মই আপোনালোকৰ মনৰ আঘাত দিয়া কথা কৈছোঁ তেনেহ'লে ক্ষমা কৰি ধন্যবাদ জয় আহোম।